আপোনাক ওয়াচ টাইম লাগে আপোনাৰ চেনেলত ওয়াচ টাইম কমি আছে ওয়াচ টাইম কেনেকৈ পাব আপুনি মই খুব এটা সহজ পদ্ধতি আপোনালোকক দেখাইছোঁ আপোনালোকে হেতু মানে এপ্লাই কৰিব পাৰে এতিয়া কথা হল কি ওয়াচ টাইম পালেহে আপোনাৰ চেনেল মনিটাইজ হ'ব 4000 ঘণ্টা লাগিব ওয়াচ টাইম আৰু হেতু লাগিব লাষ্ট 365 ডেজত 1000 সাবস্ক্ৰাইবাৰটো ৰাইজে গুটাই লয় হ্যাঁ কিন্তু ওয়াচ টাইমটো পাবলে মুশকিল হৈ যায় ভিডিও যদি ভাইৰেল নহয় কিন্তু এনেকুৱা এটা টিক্স মই আপোনালোকক জনাম ওয়াচ টাইম আপোনালোকে ইনক্ৰিজ কৰিব পাৰে একদম জেনুইন এটা পদ্ধতি এটো কোনো ঠকবাজ নহয় ইউটিউবে তো গ্ৰান্ট কৰিবই আপুনি কোবাত পইচা দি কিনি লব নালাগে এটো খুব এটা সহজ পদ্ধতি হে সহজ পদ্ধতিটো কেনেকৈ আপুনি ওয়াচ টাইম আৰ্ন কৰিব অৰ্থাৎ লব আপোনালোকক মই খুব সহজে এটো দেখাই দিম এতিয়া আপোনালোকে ভিডিওটো হেকলৈকে চাব নমস্কাৰ টিপছ অফ মিডললৈ স্বাগতম জনাইছো অন্যটা ভিডিওলৈ মই এনেকুৱা ধৰণৰ টিপছ দিয়ে থাকো আৰু যিসকল নতুন ইউটিউবাৰ আপোনালোকে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব কাৰণ মই ইউটিউবৰ নজনা কথা কিছুমান আপোনালোকক জনাবলৈ যত্ন কৰো মোৰ 8-9 বছৰীয়া অভিজ্ঞতা ফালৰ পৰা এতিয়া মই যাওঁ আপোনাৰ চেনেলত আপুনি কেনেকৈ ওয়াচ টাইম ইনক্ৰিজ কৰিব এতিয়া মই স্ক্ৰিন ভিডিও ৰেকৰ্ড কৰি দেখাম তাৰ আগতে কেটামান মই কথা কৈ লওঁ ধৰক আপোনাৰ যেটো চেনেল হে চেনেলটো আপোনাৰ মোবাইলটোত লগইন হৈ আছে আপুনি আপোনাৰ নিজৰ ভিডিও নাচাব নিজৰ ভিডিও চালেও ওয়াচ টাইম বাহে কিন্তু সিটিআৰ বাহি যাব পাৰে আৰু হেতু ইলিগেল ইউটিউবৰ কাৰণে হেতু ইলিগেল ইউটিউবে হেতু বেয়া পায় আপোনাৰ বন্ধুবৰ্গ আপোনাৰ ঘৰত থকা মোবাইলটোৰ পৰা হয় চাব পাৰে আপোনাৰ বন্ধুবৰ্গৰ মোবাইলৰ পৰা প্লে কৰিলে হেতু ওয়াচ টাইম বাহিব কিন্তু হেই ভিডিওটো আপুনি মানে তেওঁৰ মোবাইলে দি ধৰক তেওঁৰ মোবাইলটো আপোনাক দিয়ে দিলে আপুনি প্লে কৰি থলে এবাৰে চলিব ইটো মোৰৰ পৰা হিটো মোৰলে তাৰ পিছতটো ৰৈ যাব বা 1 ঘন্টাৰ ভিডিওটা হলেটো 1 ঘন্টা চলি থাকিব গোটেই ঘন্টাটো আপোনাৰ যদি প্লে হৈ যায় আপুনি 1 ঘন্টা ওয়াচ টাইম পালে কিন্তু হে ঘন্টা পোৱাৰ পিছত আৰু লাগে হে ভিডিওটো দুবাৰ চাব সাপোজ হেজন ব্যক্তিয়ে ধৰি ললো বা তিনিবাৰ চাব বৰ বহুত এটা চেনেলৰ পৰা বেছিকৈ নাচাব দুবাৰ বা তিনিবাৰে চাব এটা চেনেলৰ পৰা সাপোজ মই ধৰি ললো আপোনাৰ ভিডিওটোৰ লেংথ 1 ঘন্টা হেতু আপুনি আপোনাৰ যেটো লগইন হৈ থাকিব হেতু মোবাইলত ইউটিউব চেনেল তাৰ পৰা আপুনি খুব বেছি দুবাৰ বা তিনিবাৰে চাব যদি তিনিবাৰ আপুনি চাই দিয়ে তেনেহলে 3 ঘন্টা আপুনি আপোনাৰ ওয়াচ টাইমত প্লাস হ'ব তাৰ পিছত আপুনি যদি দুবাৰ চাই দিয়ে তেনেহলে 2 ঘন্টা প্লাস হ'ব কিন্তু এতিয়া ধৰক আমি কেতিয়াবা ৰাতি শুই যাওঁ ৰাতি শুই যোৱাৰ পিছত হয় কি আমি ভিডিওটো যেতিয়া প্লে কৰি থওঁ প্লে হৈ থাকিব এটা সময়ত গৈ 1 ঘন্টা আছিল ভিডিওটো ধৰক হি এটা সময়ত গৈ ৰৈ দিব পুশ হৈ দিব বা এনেকুৱা ফিচাৰছ আছে বেলেগ এটা ভিডিও চলি যাব আনৰ বেলেগ এটা ভিডিও চলি যায় কিন্তু আমাৰ ভিডিওটো আকৌ ৰিপিট আপুনি চলাব লাগে এটো নচলে কিন্তু ৰিপিট চলাই আপুনি যদি শুই যায় হে অপচনটো যদি অন কৰি যদি আপুনি শুই যায় নিখা যেতিয়া বলে 12টা এটা বজাত মই হলো মোৰ ডাটাও বাছি আছে অন কৰি চলাই দিও আপুনি এবাৰ প্লে কৰি দিওক হেতু বাৰে বাৰে চলি থাকিব কিন্তু বহুত বেছিকে চলোৱাটো বেয়া কথা 4 বাৰ 5 বাৰ 10 বাৰ আপুনি নাচাব মিনিমাম 2 বাৰ বা 3 বাৰ চলাব হেতু আপুনি এবাৰ চলি হেক হৈ যাব হেক হোৱাৰ লগে লগে হি আকৌ ৰিপিট হৈ যায় ভিডিওটো একেটা ভিডিওকে ৰিপিট হৈ থাকিব আপুনি তাক বন্ধ নকৰালৈকে এই সেটিংসটো মই দেখাই দিছো ইয়াৰ দ্বাৰা আপোনালোকে ওয়াচ টাইম মানে ইনক্ৰিজ কৰিব পাৰে এটো এটা সহজ উপায় বেলেগ বেলেগ মোবাইলৰ পৰা কৰিব লাগে বা বন্ধুবৰ্গৰ সকলক দি দিব লাগে ভিডিওটো তেওঁলোকে আপোনালোকক ইনক্ৰিজ কৰি দিব আপুনি নিজেও পাৰিব খালি নিজৰ মোবাইলটোৰ পৰা নাচাব এটো ইউটিউবৰ পৰিপন্থী অৰ্থাৎ বিৰোধী এটা কেনেকৈ কৰে এটো মই দেখাম আপোনালোকক এতিয়া ধৰক এটো মোৰ চেনেল এই চেনেলটো মই সাইডত দেখাই আছো স্ক্ৰিন ভিডিও ৰেকৰ্ড কৰিছো এটো মোৰ নতুন চেনেল জুইহাল ইয়াত ৰেচিপি অসমীয়া খাদ্য সম্ভাৰ পোৱা যায় অলপ বেলেগ ষ্টাইলত আপোনালোকে চাব চেনেলটো ডেসক্ৰিপচনত মই লিংক দি দিম এতিয়া হল কি মই ইয়াত ভিডিওত সাপোজ গলো ভিডিওত যোৱাৰ পিছত মই এটা আপোনাক ভিডিও দেখাম এটো হৈছে বনভোজ এই ভিডিওটোকে মই প্লে কৰিছো সাপোজ ধৰক আপোনালোকে চাব স্ক্ৰিন ভিডিও ৰেকৰ্ডত মই দেখাই আছো কেনেকৈ এটো প্লে হোৱাৰ লগে লগে নেটৱৰ্কৰ অলপ প্ৰবলেম কৰিছে এটো প্লে হোৱাৰ লগে লগে কি হ'ব এটো ৰব প্লে হোৱাৰ লগে লগে আপুনি ডাটা যদি কম খাব লাগে তেতিয়া আপুনি সেটিংছত গৈ আপুনি এটো কোৱালিটিটো ডাউন কৰি লব কাৰণ আমাক ওয়াচ টাইমে লাগে জাস্ট প্লে হলে হল কোৱালিটিটো ভাল নহলেও একো দিগদাৰ নাই আপুনি 144p কৰি লব বেছি নহলে ডাটা খাই থাকিব এতিয়া 144 কৰি ললো কৰি লোৱাৰ পিছত
কোৱালিটি বেয়া হোক আপত্তি নাই একো দিগদাৰ নাই কোৱালিটি বেয়া হোক একো দিগদাৰ নাই এতিয়া আপুনি এই ভিডিঅ'টো বাৰে বাৰে কেনেকৈ চলি থাকিব এই বস্তুটো আপোনাক মই শিকাই দিম এতিয়া এইটো চাওক আপুনি বাৰে বাৰে চলিবলৈ কৰিব কি এই ভিডিঅ'টো চলি আছে মই এই ভিডিঅ'টো লাষ্টলৈ লৈ যাওঁ মই এনেকৈ চুচৰাই লাষ্টলৈ লৈ গৈছোঁ দেখিছে চলে নে নচলে মই সেই টিক্সটো কৰি দিয়াৰ পিছত আপোনাক দেখাবলৈ লাষ্টলৈ কাটি লৈ গৈছোঁ এইটো 28 মিনিট কিমান আছে ভিডিঅ'টো মই 28 মিনিট ধৰক 28 মিনিট 24 ছেকেণ্ডত দিলোঁ এইটো এতিয়া প্লে হ'ব নেটৱৰ্কৰ অলপ দিগদাৰ হৈছে প্লে হৈ যাব ঠিক আছে প্লে হোৱালৈকে তেনেহ'লে আমি ক'ত যাব লাগিব কিটো অন কৰি থ'ব লাগিব মই দেখাই দিছোঁ এতিয়া আপোনাক এই ওপৰৰ চিনটো দেখিছেনে মই ৰঙা চিনেৰে দেখাই দিছোঁ তাত যাওক ইয়াত ক্লিক কৰি দিলে আপুনি এই 3 নম্বৰ অপশ্যনটো লুপ ভিডিঅ' দেখিছে অফ হৈ আছে এইটো এই লুপ ভিডিঅ'টো আপুনি অন কৰিব লাগিব লুপ ভিডিঅ'টো আপুনি অফ হৈ আছে এইটো অন কৰি দিলোঁ দেখিলে এবাৰ চুই দিলোঁ এইটো অন হৈ আছে আপুনি আকৌ দেখাই দিছোঁ এইটো অন হৈ গ'ল দেখিলে এতিয়া আপুনি চাব ভিডিঅ'টো আকৌ ৰিপিট হ'ব এইটো ভিডিঅ'টোৰ শেষৰ অংশলৈ গৈছে দেখিছে ভিডিঅ'টোৰ শেষৰ অংশলৈ 28 মিনিট পাৰ হ'ল এইটো আকৌ প্ৰথমৰ পৰা আৰম্ভ হ'ল এতিয়া দেখিলে এইটো এনেকৈ আমি অফ নকৰালৈকে একেটা ভিডিঅ'কে ৰিটাৰ্ণ হৈয়ে থাকিব এনেকৈ চলি লাষ্টৰ পাবগৈ আকৌ ই ঘূৰি আহি প্ৰথম পৰাই চলিব আপুনি ছেটিংছটো খালি সেইটো অন কৰি থ'ব অফ হৈ থাকে আৰু কাৰোবাক যদি আপুনি মানে প্লে কৰিবলৈ দিয়ে তেওঁক এইটো ছেটিংছ দেখাই দিব আপোনাৰ চেনেলটোৰ ৱাচ টাইম বঢ়াই দিব বা আপুনি বেলেগ মোবাইলৰ পৰাও নিজেও কৰি ল'ব পাৰে ঠিক আছে দিয়ক আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ অন্যটা দিনত অন্যটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ ধন্যবাদ